নৱশৰণীয়াটো এইবাৰ ইলেকশ্যনতো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে এতিয়ালৈকেতো মই শুনা নাই আৰু কি কৰেতো মই শুনা নাই, কথাও পতা নাই। গতিকে আৰু এতিয়াতো তেনেকুৱা আৰু নাইও পৰিৱেশটো। এতিয়াতো কোনেও ডিভাইড অসম বিচৰাই নাই, গতিকে এইটো সমস্যাই নাই এতিয়া। মই এতিয়া ফণীদাৰ ঘৰতে গৈ আছো। মোৰ টাৰ্গেট আছে বৰপেটা 3 লাখত জিকা। 13খন ট্ৰাই কৰি আছো। 11খনতো জিকিমেই, 2খনো যদি জিকিব পাৰো ভাল হয়। টাৰ্গেট 13, 11 কনফাৰ্ম। কংগ্ৰেছৰ ডাউট আছে, এইবাৰ চিট পাবও পাৰে নাপাবও পাৰে। পালে এখন পাব পাৰে, নাপালে নাপাব পাৰে। ধুবুৰীতে কংগ্ৰেছ UDFৰ প্ৰতিদ্বন্দ্বিতা। ধুবুৰীত আমি বহুত ভোট পাম, কাৰণ ধুবুৰী বিধানসভাৰ ইলেকশ্যন যেতিয়া আহিব তাত আমি 4টা চিট পাম। গতিকে আমি ভোটখিনি 4টা চিটত আমাৰ থাকিবই, আমি কেম্পেইনো কৰিম, চব কৰিম। কিন্তু হ'লেও ধুবুৰীত মই নাভাবোঁ যে আমি জিকাৰ পজিশ্যনত আছোঁ। সেইখন আসন কংগ্ৰেছেও পাব পাৰে, UDFেও পাব পাৰে। ৰকিবুল হুছেইন পালেও ভাল, আজমলে পালেও ভাল। আজমলে পালে অলপ মনটো বেছি বেয়া লাগিব, ৰকিবুল হুছেইনে পালে কম বেয়া লাগিব, ইমানেই। নহয়, আজমল মৌলাবাদী বেছি না। বন্ধু বুলি মই কোৱা নাই, মই মৌলাবাদীৰ শিতানৰ পৰা গৈছো। মৌলাবাদীৰ পৰা চাব গ'লে আজমল জিকিলে বেয়া লাগিব, আকৌ গড়কেইটাৰ ফালে চালে ৰকিবুল হুছেইন জিকিলে বেয়া লাগিব। बिखुं सानाय, हान्थु सानाय, फाफ्लियाव सानाय, साइटिका आर्थराइटिस नार्भजों सोमोन्दो गोनां बेराम जानायफोरनि थाखाय मोनसे मोजां खौरां। बङाइगावआव थानाय यामाहा श'रुमनि साखाथियाव थानाय रेमेडिकस बरपारायाव फैगौ 19 खालार मंगलबारखालि डक्टर शम्भु कुमार सिंहआ फुंबिलिनि 10 रिंगानिफ्राय 5 रिंगासिम बेसेन नाङै सावस्रि सिबिथाय बादायाव नुजाथिफैगोन। बेवहाय गाहायै बिखुं सानाय, हान्थु सानाय, फाफ्लियाव सानाय, साइटिका आर्थराइटिस नार्भजों सोमोन्दो गोनां बेराम आरो गासैबो रोखोमनि बेमारफोरखौ बेवहाय फाहामनाय जायो। रेबथुम एबा मुं थिसननो थाखाय 100 रां लानाय जागोन। गोबां मिथिनो थाखाय 9954341429 आरो 7002153489 बे नाम्बाराव सुलाद लानो हागोन।